खुलुमबाय इनसाइटनि बर'आव आं मिथु बर'। 100 कोटी रां बाहायनानै मुसलपुर नोगोरखौ गोदानै दाफुंफिननायनि बाथ्रा बुंदों बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ। আমার প্রথমতে মই সেইটো কথাটো ক'ব লাগিব যে মছলপুৰ বাসী হিচাপে বা বাক্সা ডিষ্ট্ৰিক্ট হিচাপে আমি আজি বহুত গৌৰৱৰ আনন্দ এটা অনুভৱ কৰিব পাৰোঁ। কাৰণ যোৱা সময়ত কৰি থৈ যোৱা যি কালচাৰেল কমপ্লেক্স আৰু এটা অডিটৰিয়াম হ'ল বালাপাৰাত, সেই যে দুটা ডাঙৰ মানে মছলপুৰৰ কাৰণে মানে এটা বৃহৎ আঁচনি, আৰু সেই আঁচনিটো যোৱা সময়ত 10 বছৰ ধৰি পেলাই থৈছিলে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আহি পেলাই 3 মাহৰ মূৰত এইখিনি কাম আৰম্ভ হ'ব লাগিব বুলি এটা নিৰ্দেশ দিছিলে। আৰু সেই মৰমৰে আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দুটা আমাৰ যোনটো কালচাৰেল কমপ্লেক্স ইয়ানি কি গেষ্ট হাউচ আৰু আমাৰ মছলপুৰ প্ৰপাৰত বালাপাৰাত তাৰ এটা আপডেট মানে নতুন টেকন'লজি দি বনোৱা এটা অডিটৰিয়াম হ'বলৈ গৈ আছে। দুটাত স্কিম মিলি পেলাই আমাৰ 10 কৰোৰ টকা এখেতে আমাৰ চেংচন দিলে। আৰু মই এইকাৰণে প্ৰথমতে মছলপুৰ বাসী হৈ পেলাই বাক্সা বাসী হৈ পেলাই মই এখেতক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মছলপুৰতো আমাৰ 100 কৰোৰ টকা 100 কোটি টকা এটা প্ৰি প্লান চলি আছে। আমি এই আমাৰ 4 বছৰ কালত আমি আমাৰ যি মছলপুৰ টাউন সেই টাউনখন আমি 100 কৰোৰ টকা লগাই পেলাই আমি নতুনত্ব এটা পৰিৱেশ বনাম। সেইটো খালি মানে কল্পনা নহয়, আচলতে এইটো অলৰেডি মেপিং কৰা হৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰা হৈছে। আমি মছলপুৰ টাউনৰ কাৰণে আমি 100 কৰোৰ টকা পাবলৈ গৈ আছোঁ। আৰু মছলপুৰ সঁচা অৰ্থত এটা ধুনীয়া এটা মানে চাবলৈ অসমৰ ভিতৰতে মানে ধুনীয়া এটা টাউন হ'ব বুলি মই ক'ব পাৰোঁ। আগন্তুক বহুত একো আলোচনা কৰিব লগা নাই, তাততো আমি জিকি আছোঁ। আৰু আমি সেইটোৱে কৈছোঁ যে আমি বিপুল ভোটত মানে আমি যদি আগতে 60,000 ভোট পাইছিলোঁ, আমি এইবাৰ ট্ৰাই কৰিছোঁ কমেও 80-90 হাজাৰ বা 1 লাখৰ ওপৰত যাতে আমি ভোট পাম। সেইটোহে আমাৰ ওপৰত এক্সাৰচাইজে কৰি আছোঁ। আমি কাৰো লগত মানে যুঁজ আমাৰতো নায়েই, যেতিয়া আপোনালোকে সকলোৱে জানে আমি এক্সাৰচাইজ কৰি আছোঁ। মই ষ্টাৰ্ট কৰিছোঁ আমাৰ মছলপুৰ দিহিৰা সমষ্টিত অলৰেডি আমাৰ এই মানে 1000ৰ জুই আমাৰ মানে জেলত পঠোৱা যি এটা প্ৰচেষ্টা, সেই চেষ্টাত মই আমাৰ মছলপুৰ সমষ্টি দিহিৰা সমষ্টিৰ পৰাই কমেও 50 জন ইয়াৰ পৰাই লিষ্ট হৈ আছে। আৰু যোৱাকালি আৰু আজিৰ দিন লৈ পেলাই বহুতে মানে লাইনত গৈ আছে। মই এইখিনি আপোনালোকক অৱগত কৰিব পাৰোঁ আৰু কি।